নমস্কাৰ লেটছ বি ক্ৰিয়েটিভ উইথ পাৰ্কি আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আমি এনাই ঘৰত আহি আছোঁহি। ভাবিলোঁ আজি ইয়াৰ পৰা এটা ভিডিঅ' কৰোঁ আৰু দেখাওঁ এনাইহঁতৰ গাঁওখন অলপমান। আশা কৰোঁ সকলোৱে ভাল পাব আৰু আজিৰ ভিডিঅ'টো অলপমান দীঘল হ'ব। সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি কৰোঁ তাকে চাওঁ আহকচোন। এই সন্মুখৰ ৰাস্তা এনাই ঘৰৰ। ৰাতিপুৱাই চাহকাপ খাই মই ওলাই আহিলোঁ এনেকৈ খোজকাঢ়িবলৈ। চাৰিওফালে সেউজীয়া চৰাই চিৰিকটি মাত বৰ ভাল লাগে। আৰু এই আমাৰ ওচৰৰ পোথাদেউ। এয়া আমাৰ পোথাদেউ ৰাতিপুৱা কামত ব্যস্ত। চাহ খালে নে পোথাদেউ? দুবাৰ খালে। এতিয়া কামত কামত ব্যস্ত। আৰু এইখন সেউজীয়া কঠীয়াতলীখন। কঠীয়াবোৰ লাহেকৈ ডাঙৰ হৈছে, ইয়াৰ পাছতে ৰুব পৰা হ'ব আৰু ভাবিছোঁ আজি পথাৰলৈ যাম আৰু মৌমনক পথাৰত নমাম। মৌমনে কেতিয়াও পথাৰত নামি পোৱা নাই। অৱশ্যে ময়ো তেনেকৈ পোৱা নাই, কিন্তু আজি নামি ভাবিছোঁ ভাল আৰু খুব ভাল লাগে। এতিয়া বতৰটো অকণমান ডাৱৰীয়া, ৰাতিপুৱা ৰ'দ ওলাইছিল, পিছত আকৌ বৰষুণ দিলে। হাঁহকেইটা বৰ ধুনীয়াকৈ পানীত খেলি আছে। আৰু যিমান পাৰোঁ এনেকুৱা সৰু সৰু দৃশ্যবোৰ মোৰ কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰোঁ। যেতিয়াই নহওক য'তেই পাওঁ বিচাৰি। খুব ভাল লাগে মোৰ এইবিলাক। এয়া ভাইটি ভণ্টি গোটেইকেইটা, লগতে আমাৰ কুঁহি আৰু মৌমন, গোটেইকেইটা পথাৰত নামিবলৈ আমি গৈ আছোঁ। মৌমনে প্ৰথমতে অলপ ভয় কৰিছিল নামিবৰ কাৰণে, আৰু যেতিয়া ভয়টো ভাগিল ইমানেই ফূৰ্তি কৰিলে আৰু গৈ একেবাৰে পথাৰৰ সোমাজ পালেগৈ। এয়া চাওক, আৰু কিমান যে খেলিলে, বিৰাট ফূৰ্তি কৰিলে সিহঁতে। মই পথাৰত নামোতে ইহঁতে খুব হাঁহিছিল, কাৰণ মই নামিব পৰা নাছিলোঁ আৰু ভাইটিৰ হাতত ধৰি নামিছিলোঁ। এবাৰ নমাৰ পাছত কিন্তু খুব ভাল লাগে। সঁচাকৈ খুব ভাল লাগিল পথাৰত নামি, বিৰাট ফূৰ্তি কৰিলোঁ আমি। পথাৰত নমা হৈ গ'ল, ফূৰ্তি কৰা হৈ গ'ল, আৰু এতিয়া ঘৰলৈ গৈ আছোঁ উভতি। এতিয়া জিহাৰত আছোঁ আৰু বনাবলৈ লৈছোঁ হাঁহৰ মাংসই পচলাই গোটা ভাজি। আৰু এনাই ঘৰ জিহালখন দেখাওঁ, বৰ ধুনীয়া জিহালখন। এইফালে ইয়াত হৈছে ধৰা আৰু ওপৰতো কাঁচি, এইটো ডলা চালনী, আৰু এয়া কেৰাহী দি থৈছোঁ, মামীয়ে জুই ধৰি দিছে, এতিয়া বনাব লাগে। আৰু এইফালে আছে কলখাৰ শুকুৱাই থৈছে, খাৰলি খাবলৈ খুব ভাল হয় কলখাৰ।
আৰু এয়া মই মেৰিনেট কৰি ৰাখি দিছোঁ হাঁহৰ মাংস ইয়াতে আদা নহৰু পেষ্ট পিঁয়াজ আৰু হালধি দি থোৱা আৰু এইফালে এইখিনি হৈছে মছলা আৰু আলু মছলা বিশেষ নাই ইয়াতে দিছোঁ গৰম মছলা অলপ আৰু ৰেড চিলি পাউডাৰ শুকান জলকীয়া আৰু গ্ৰীণ চিলি আৰু নিমখ আছে আন্দাজমতে দিম তেলখিনি গৰম হ'বলৈ দিলোঁ আৰু এতিয়া তাতে শুকান জলকীয়া কেইটা দি দিম আৰু ইয়াৰ পাছত মেৰিনেট কৰি থোৱা মাংসখিনিও ইয়াত দি দিম এতিয়া এতিয়া মাংসখিনি অলপ সময় ভালদৰে ভাজিব লাগিব জুইত বনোৱা যিকোনো খাদ্যই খাবলৈ খুব সোৱাদ হয় ইয়াৰ সোৱাদে বেলেগ হয় আৰু এনেকুৱা জুইশাল পালেতো কোনো কথাই নাই বনায়ো ভাল লাগে আৰু এতিয়া ইয়াতে নিমখ দিম সোৱাদ অনুসৰি আকৌ এইখিনি অলপ সময়ৰ কাৰণে ভাজিব লাগিব আৰু ইয়াতে ঢাকনখন লগাই দিম নিমখ দিয়াৰ পাছত তেলটো এৰে এয়া চাওক তেল এৰিছে মাংসখিনিৰ পৰা আৰু এতিয়া অলপ সময় ভাজি ইয়াত মছলাখিনি দি দিম মছলা বিশেষ নাই ৰেড চিলি পাউডাৰ দিছোঁ আৰু গৰম মছলা লগতে গ্ৰীণ চিলি আকৌ এইখিনি অলপ সময় ভালদৰে ভাজিম এতিয়া ঢাকনখন আকৌ লগাই দিছোঁ এয়া মাংসখিনি প্ৰায় আধা সিজা হৈছে ধুনীয়াকৈ তেল এৰিছে আৰু এতিয়া ইয়াতে মছলাখিনি দি দিছোঁ লগতে আলুখিনিও দি দিম এতিয়া এতিয়া গোটেইখিনি আকৌ ভালধৰণে ভাজিছোঁ অলপ সময়ৰ কাৰণে আৰু ঢাকনখন লগাই দিম মাজে মাজে লৰাই থাকিব লাগে অলপ অলপ তেতিয়া তলত লাগি নধৰে কাৰণ মই জুইটো ইমান কমোৱা নাই এয়া প্ৰায় হৈছে আৰু আমাৰ মাংস ভাজিখন আৰু এয়া ৰেডি হৈ গ'ল পচলাৰ হাঁহৰ মাংসৰ গোটা ভাজি আৰু ভাবিছোঁ কঁঠালগুটি পুৰোঁ আৰু এনেকৈ টাৱাতে কঁঠালগুটি দি দিছোঁ শুকুৱাই থোৱা কঁঠালগুটিখিনি দুফালকৈ কাটি লৈছোঁ আৰু লগতে কেঁচা তেল খৰিচা জলকীয়া পিঁয়াজ আৰু নিমখ দিছোঁ আৰু এইখনে আজি আমাৰ থালি এয়া কঁঠাল পোৰা পিটিকা লগতে এয়া পচলাৰ গোটা ভাজি হাঁহৰ মাংস আৰু এখন গ্ৰেভি বনাইছিলোঁ সেইটো ৰেচিপি দিয়া নহ'ল আৰু পাছত কেতিয়াবা দিম পোহৰটো অলপ কম সেইকাৰণে ভালকৈ ফ'কাছ হোৱা নাই এইখন আমাৰ আজি থালি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে তেনেহ'লে আজিলৈ আহোঁ বাই বাই